আজি অন্যা কাকতি ব্লগলে অনন্যা নহয় আজি মইহে স্বাগতম জনাইছোঁ সকলোকে আৰু তামোল এখন লগতে খাই লৈছোঁ আজি আমি যাবলৈ ওলাইছোঁ এখন শেহতীয়াকৈ মানে শেষেই হ'বহি হ'ল আৰু শেহতীয়াকৈ এখন চিনেমা যাবলৈ ওলাইছোঁ ভণ্টিয়েতো জনালে আপোনালোকক ৱেলকাম চেনেলটোলৈ আজি আৰু গমটোতো পাইছে শেহতীয়াকৈ হ'লেও আমি ৰঘুপতি চাবলৈ যাব ওলাইছোঁ আচলতে এইকেইদিন বৰষুণ বতৰ বেয়া লগতে বিভিন্ন ধৰণৰ কাম বনৰ বাবে আমি যাব পৰা নাই লগতে টিকেটো নাই সময় সুবিধা মিলাই এতিয়া যাব ওলাইছোঁ মাহী আৰু আমি যাম আৰু লগতে এতিয়া ভাবিছোঁ মাহী আৰু মাক প্ৰেংক কৰিম বুলি প্ৰেংকটো হৈছে মাহঁতক কম যে মাহঁতক কম যে আমি গৈছোঁ আমি ৰঘুপতি টিকেট নহয় বেলেগ এখন চিনেমাৰ টিকেটহে পালোঁ আৰু চাওঁ আপোনালোকক দেখুৱামগৈ বোলো ৰিয়েকশ্যন ক'বলৈ মানে ক'ব লাগিব এতিয়া ন কথাটো হৈছে আমি ৰঘুপতিখনৰ টিকেটো নাপালোঁ এতিয়া বেলেগ এখনহে চাব লাগিব আদিপুৰুষ ৰঘুপতি কি হ'ল ৰঘুপতিখনৰ টিকেট নাই আকৌ এতিয়া ৰঘুপতি তাত চলি আছে সেইখন টিকেটটো নাপালে টিকেটটো এক্সচেঞ্জ হৈ গ'ল কেলে নাজানো আচোন কাপে তাক কিবা এতিয়া আদিপুৰুষ চলি আছে নি আদিপুৰুষ সেইখন চলিব আকৌ মানে হলত দুখন চিনেমা চলি আছে এখন টাইমটো বেলেগ বেলেগ এতিয়া মানে সেইদিনাখন ৰঘুপতিৰ চিনেমা হেৰিটো বেলেগ হ'ল নাই এতিয়া ৰঘুপতিখন বহুত চলিছে ন আদিপুৰুষখনটো সিমান চলা নাই টাইমটো দিব পৰা নাই সেইটো কাৰণে মানে সেই টাইমটো তেনেকুৱা কিবা এটা আমি আহি আছোঁ আপোনালোকে চাগে ভাবিছে মাহঁতক প্ৰেংক কৰিছোঁ মিছা কথা কৈছোঁ আচলতে সেইটো নহয় এনেই আৰু এইবোৰ এটা এটা ফূৰ্তি নহয় জানো মাহঁতক ক'লোঁ কিন্তু লগতে সঁচা কথাটো কৈ দিলোঁ এতিয়া মাহীৰ সৰুজনী ছোৱালী আৰু তাইৰ ৰুমমেটক লৈ আমি ভাস্কৰজ্যোতিলৈ আহি আছোঁ এইকেইজনী দেখিছেনে তাহাঁতি ৰুমৰ পৰা ওলাই আহি আছোঁ এতিয়া আৰু এয়া ফাইনেলি আমি ভাস্কৰজ্যোতি পালোহি আৰু বাহিৰত বিৰাটেই ৰ'দ দিছে কিন্তু মানুহ বিৰাট ৰ'দ ৰ'দে পুৰি খাই মাৰিছে তলফালৰ পৰা আৰু আমাৰ দুজনী এইফালে আমাৰ এগৰাকী এই হৈছে অনন্যা চুৱেৰ আৰু এইফালে হৈছে কস্তুৰী ব'লা আমি এতিয়া যাওঁ 4:15 পৰা এতিয়া কেইটা বাজিছে ন 3:48 আৰু ইমান ৰ'দে ধৰিছে হ'ব পিছত লগ পাই মানুহ দেখিছেনে কিমান বেছি ভিৰ কিন্তু উপায় নাই আমি যেনেকৈ চাবলৈ গৈছোঁ সকলো আহিছে চাবলৈ ৰঘুপতি চাবলৈ আমি এতিয়া লাইন পাতি আছোঁ এইফালে ইমান দীঘল লাইন দেখিছে এইফালে আৰু এইফালে আমাৰ এটা চব আমি আহি বহিলোহি বহাৰ অলপ সময়ৰ পাছতেই মাহঁতে চানা চাহ খোৱা ষ্টাৰ্ট কৰিয়ে দিছে নহ'লে বোলে চিনেমা শেষ হৈ যোৱাৰ পাছতো বস্তুখিনি ঘৰলৈ উভতাই নিব লাগিব উপায়টোতো নাই তেওঁলোকে খাইছে আৰু এয়া যিহেতু মেইন চিনেমাখনৰ ক্লিপবোৰ মই দিব নোৱাৰোঁ সেইকাৰণে অলপ নামখিনিকে দি দিছোঁ আৰু এয়া দেখিছেনে চানা চাহ খোৱা ষ্টাৰ্ট আৰু আমিও ইণ্টাৰভেলত অলপ কিবা কিবি খাই লৈছোঁ কাৰণ যিমান যি হ'লেও পেট ভৰি থাকিলেও চিনেমা হলত কিবা এটা খোৱাৰ মজাই বেলেগ সেয়া আমি চিনেমা চাই আহি ঘৰ পাইছোঁহি সময় কেইটা বাজিছে 7:30 হৈছে প্ৰায় নহয় প্ৰায় 7:30 হৈছে পূৰা চালোঁ চাই আমি ভাল লাগিলে মাজে মাজে আমি কান্দিছোঁ কিছুমান চিনত মানে আমি চাই ভাল পালোঁ আৰু যিসকলে চোৱা নাই আপোনালোকে চাব ৰঘুপতি শ্ৰী ৰঘুপতি আৰু যিসকলে চাইছে তেওঁলোকেতো গম পাইছেই কেনেকুৱা চিনেমাখন মা কেনেকুৱা পালা চিনেমা চাই ভাল লাগিলে ন কান্দি চাওঁ ভাল লাগিলে অকণমান কান্দিছোঁ আৰু দুটামান আমি কান্দিছোঁ মানে কি আৰু নিজে নিজে সেই চিনটো দেখি ইম'চনেল হৈ গৈছোঁ গতিকে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই